কচু পিটিকাৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজিকালি কচুথুৰৰ এনি ছিজনে হয়, খাবলৈ বহুত ভাল হৈছিলে। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কচু পিটিকাটোৰ কাৰণে চাওক মই কি লৈছোঁ। প্ৰথমে এয়া কচুথুৰ লৈ লৈছোঁ, কোমলীয়াখিনি। কোমলীয়া আছে বাবে মই ইয়াৰ বাকলিখিনি পেলাই দিয়া নাই ওপৰৰ। আৰু এয়া নলটেঙা বুলিয়ে কয়, আৰু কেইবাবিধো নাম আছে ইয়াৰ। আমাৰ ইয়াত নলটেঙা বুলি কয়। আৰু লগতে এয়া বিলাহী, মই ডাঙৰ বিলাহী এটা লৈছোঁ। আপোনালোকে যদি কণ বিলাহী থাকে তেনেহ'লে কণ বিলাহী ল'ব পাৰিব। জালুক লৈ লৈছোঁ আধা চামুচমান, আৰু 3 ফুটামান নহৰু লৈ লৈছোঁ, আৰু 2টামান কেঁচা জলকীয়া। মই সেইখিনিকে লৈ লৈছোঁ এতিয়া। তাৰপৰা এতিয়া প্ৰথমে মই কচুথুৰখিনি বইল কৰি পেলাই বনাম। মই আজি বাকলি গুচাই দিয়া নাই আৰু মই কাটি লোৱা নাই, যিহেতু পিটিকা কৰিম। যদি চব্জিকৈ বনালোহেঁতেন তেতিয়া ধুনীয়াকৈ কাটি ল'লোহেঁতেন। তাৰপৰা এতিয়া মই ইয়াতে নহৰু, কেঁচা জলকীয়া, আৰু ইয়াতে নিমখ, আৰু এতিয়া গৰম পানী দি পেলাই মই উতলাই ল'ম। এতিয়া পানীটো আপোনালোকে নিজৰ কচুৰ আন্দাজৰ মতে দিব। মই গৰম পানী এগিলাচতকৈ অকণমান কম দিছোঁ। এতিয়া এই পানীখিনি দি পেলাই এতিয়া মই ঢাকি পেলাই 5-10 মিনিটমানৰ কাৰণে প্ৰথমে মই সেইখিনি উতলিবলৈ দিম, যেতিয়ালৈকে মানে কচুখিনি অকণমান কোমল হৈ নাযায়। তাৰপৰা এতিয়া চাওক 10 মিনিটমানৰ পাছত মই চেক কৰি চাই ল'ম এবাৰ কোমল হ'লনে নাই বুলি। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে এতিয়া। এতিয়াও কিন্তু এতিয়া অকণমান আৰু সময় লাগিব, আৰু 5 মিনিটমান সময় লাগিব। এতিয়ালৈকে আৰু ভালকৈ সিজা নাই। আৰু আপোনালোকে পানীটো অকণমান ইয়াতকৈ কমকৈ দিওঁ বুলি ভাবিলেও পাৰিব, কিন্তু মোৰ খাবলৈ বহুত ধুনীয়া হৈছিলে, মানে পূৰা জোখত হৈছিলে। আৰু মই প্ৰথমবাৰৰ কাৰণেহে বনাইছিলোঁ। আপোনালোকে যদি প্ৰথমবাৰ বনায় প্ৰথমবাৰতে ভালকৈ বনাব পাৰিব। ইমানেই ভাল লাগিলে খাই, আৰু মই বেলেগ মানে চব্জি একোৱে নল'লোঁ, এইটো দিয়ে খালোঁ। এয়া, আৰু কচুথুৰটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, মানে আইৰণযুক্ত ইয়াত বহুত পৰিমাণ থাকে, সেইকাৰণে খাব লাগে। আমি মহিলা মানুহটো বেছি খাব লাগে। আৰু এয়া চাওক কোমল হৈ যোৱাৰ পাছত ইয়াতে মই আধা চামুচমান জালুক, আৰু ইয়াত নলটেঙা, আৰু লগতে বিলাহীখিনি, এই গোটেইখিনি দি পেলাই এতিয়া মই অকণমান সময় লৰাই পেলাই আকৌ ঢাকি পেলাই যেতিয়ালৈকে পানীখিনি শুকাই নাযায় বা বিলাহীখিনি সিজি যায় তেতিয়ালৈকে মই ধুনীয়াকৈ ঢাকি পেলাই থৈ ল'ম, আৰু 10 মিনিটমানৰ কাৰণে। এয়া চাওক এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ। এতিয়া এইটো আৰু 10 মিনিটমানৰ পাছত চাব, ইয়াৰ পানীখিনি আৰু বেছি সময় নালাগে আৰু। এয়া এতিয়া পানীখিনি অকণমান আছে। মই এতিয়া ঢাকনিটো খুলি পেলাই এনেকৈ 2-4 মিনিটমান যেতিয়া উতলিবলৈ দিম, এয়া চাওক ধুনীয়াকৈ পানীখিনি এতিয়া শুকাই আহিছে, আৰু অকণমানো নখজুৱাই। আপোনালোকে ভয় নাখাব যে খজুৱাব নেকি বুলি। আৰু যদি আৰু অকণমান ডাউট লাগে তেতিয়াহ'লে আপোনালোকে অকণমান নেমু চেপি দিবও পাৰিব। কিন্তু মই খালোঁ প্ৰথমবাৰ যদিও অকণমানো খজুলি নিচিনা একোৱেই নহ'ল। বহুত ভাল লাগিলে খাই। এতিয়াতো আপোনাৰ এইটো সময়ত খাব পাৰি, মানে নখজুৱায়ো, আৰু বজাৰতো পায় বা ঘৰৰ বাৰীতো থাকে। চাওক আপোনালোকক মই এতিয়া পিটিকা বনাই পেলাই দেখুৱাই দিম। ইয়াতে এটা দিবলগীয়া তেনেকৈ বিশেষকৈ একো নাই। মই কেঁচা মিঠাতেল এচামুচমান দি দিম। কেঁচা মিঠাতেলটো দি দিবচোন, গোন্ধটো যে বহুত ভাল আহে। এয়া কেঁচা মিঠাতেল এচামুচমান দি এতিয়া মই এই চামুচেৰে সানি দিছোঁ। আপোনালোকে হাতেৰেও পাৰিব, মই এনেই দেখিব বেয়া লাগিব বুলি মই চামুচেৰে সানি দিছোঁ। আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব আপোনালোকে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেণ্টত জনাব কেনেকৈ পালে। আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইবো কৰি দিব। এনেকৈ নতুন ৰেচিপি ভিডিঅ' মই লৈ আহি থাকিম। তেন্তে আজিলৈ আহোঁ, নতুন এটি ভিডিঅ'ত পুনৰবাৰ লগ পাম। বাই বাই।